আমাৰ স্কুলত লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জন্ম জয়ন্তী কেনেকৈ পালন কৰিছে দেখাব গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো। গৈ আছোঁ এতিয়া, চাই থাকিব ভিডিঅ'টো। নাচিবি তহঁতেও পুৰা একদম মজা কি নাচিবা বন্ধা বন্ধা নাচিবি নে নাই? তো গাইজ এয়া আহি পালোঁ ময়ো পঢ়িছোঁ এইখন স্কুলত, LP স্কুলত। সৰুৰ পৰা ডাঙৰ হৈ এইখন আমাৰ স্কুলখন দেখাই আছোঁ আজি মোৰ শৈশৱকালৰ স্কুলখন। তো এয়া গাছ আৰু এয়া ধপাতমুক্ত আৰু প্লাষ্টিক বৰ্জিত এলেকা। চ' ইয়াত প্লাষ্টিক দেখা নাপাব আৰু এইবিলাক। ক্লাছৰুমটো দেখাই দিছোঁ। আৰু এইবিলাক বেৰত মহান মহান ব্যক্তিসকলে যিবিলাক বাণী কৈছিলে এইবিলাক লিখি থোৱা আছে। এইয়া ছাত্ৰজন কি কৰি আছা? আৰু এইটো এটা ৰুম, এইয়া ফেন আছে। আৰু এইখন হৈছে অংগনবাড়ী স্কুল দেখাই দিছোঁ ভিতৰ ফালে। আৰু ইয়াত চেণ্ডেল সোমাব নিদিয়ে ধুনীয়াকৈ। এইয়া তো এইয়া আমাৰ ঔফুলা অংগনবাড়ী স্কুল, চাই লওক। আৰু এইখন ফটো ফ্ৰেম ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালীসকলৰ থৈ দিছে। আৰু এইবিলাক ৰন্ধা বঢ়াৰ কাৰণে ধুনীয়াকৈ এইটো কাৰেণ্টত বনোৱা। আৰু ইয়াত কিমান ঔষধ আছে জুখিবৰ কাৰণে। আৰু এইটো গেছত বনাই চুজি, পিছত খিচিৰি। আৰু এইবিলাক চাওঁ বাতিবিলাক কি ধুনীয়া ধুনীয়া দিছে চৰকাৰে। আৰু চামুচ। এয়াই আৰু অংগনবাড়ী স্কুলখন। বাগিচা, এইখন বাগিচা, ফুল বাগিচা। হ্যাঁ দেখলো কি আছে আজি? দেখিলে একবার থাংসা মেখেলা চাদর পিন্ধি আছে। নাচিবি দা গাইজ। আপোনালোকক জনাই দিওঁ যে আমি এইখন স্কুলত থাকোঁতে সদায় ফাৰ্ষ্ট বেঞ্চত আছিলোঁ। আৰু বৰ্তমান চলি নাই স্কুলখনত। এয়া চাব পাৰে বেঞ্চ, ইয়াত এখন তাত এখন। এইখন বৰ্ডতে আমি পঢ়ি গৈছোঁ, লিখি গৈছোঁ। এইখন বৰ্ডত এইখন যদি দুষ্ট কৰে এই বেতডালেৰে মাৰি দিব ছাৰ বাইদেউসকলে। আমিও পাইছোঁ পিটন, আমিও পাইছোঁ দুষ্ট কৰিছিলোঁ যে। আৰু এই স্কুলখনত যোনে আমাক পঢ়াইছিলে তেখেত ঢুকাইছে, হীৰেণ কলিতা ছাৰদেৱ। বহুত মৰম কৰিছিলে আমাক, বহুত
আৰু এয়া আজি লাচিত দিৱস উপলক্ষে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী পালন কৰিছে। চ' তাৰে এয়া আয়োজন কৰি আছে, তেখেতক সুঁৱৰি চাই যাওক। কি প্ৰগ্ৰাম আছে, কি হ'ব সেইটো দেখা পাব। চ' চাই থাকক। আৰু লাচিত দিৱস উপলক্ষে ছাৰ বাইদেউসকলে স্কুলখনত কিছুমান প্ৰতিযোগিতা পাতিছিলে, যেনে কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ৰচনা, পিছত আৰু যিকোনো আৰু প্ৰতিযোগিতা ৰাখিছিলে। চ' তাৰে যোনে যোনে পাইছে সিহঁতক প্ৰাইজ দি আছে। চ' চাই যাওক। So guys, saya function sawo hamano buhut হৈ গ'ল এতিয়া। আৰু এয়া ৰঙা চাহ দিছে খাবলে। চ' খাওঁ এতিয়া। আৰু এয়া আগত মোৰ টিকিলি বেটি। চ' গাইজ দেখাই আছোঁ আমাৰ স্কুলখনৰ পৰিৱেশটো। কেনে পৰিৱেশ, এইয়া কলগছ, তামোল গছ পুতিছে, কলগছ, তামোল গছ, আৰু এয়া তামোল গছ ৰুইছে, আৰু এডাল জলফাই গছ। আৰু এয়া কিবা বকুল ফুল নেকি গছডালৰ নাম। আৰু এয়া কি ৰৈছে, আমপলি। তো পৰিৱেশটো দেখাই আছোঁ, চাই যাওক। ছাগলীটো উলিয়াই দিওঁ। ক'ৰবাত সেইচোন গেল। এয়াই আমাৰ পৰিৱেশটো স্কুলখনৰ।
গাইছ মোৰ স্কুলখন কেনে পালে কেনে লাগিলে ভাল লাগিলে লাইক এটা দিব আৰু তো গাইজ ভিডিঅ'টো ভাল লাগিলে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু এনেকৈয়ে আজি আমি লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জন্মদিন উদযাপন কৰিলোঁ। তো গাইজ দেখালোঁ স্কুলখন মোৰ লগতে আজি লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী পালন কৰিছিলে। তো কি হ'ল দেখাই পালে। বাই বাই টাটা।